নমস্কাৰ জনাইছোঁ। আমি নগাঁও জিলাৰ ফুলবিলৰ ব্যৱসায় সন্থাই অহা 28 মাৰ্চত কামপুৰত জিলা অধিৱেশনৰ আয়োজন কৰিছোঁ আৰু ইতিপূৰ্বে আমাৰ জিলা অধিৱেশনৰ কাৰণে ব্যৱস্থা সম্পূৰ্ণ হৈ উঠিছে। ঠিক তেনে সময়তে মটৰ শ্ৰমিক ইউনিয়নে যৌথ মঞ্চই ঘোষণা কৰিলে চকা বন্ধৰ কাৰ্যসূচী 28 আৰু 29 তাৰিখে। আমি হঠাতে চকা বন্ধৰ কাৰ্যসূচী সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ পাই আমি সন্দিহান হ'লোঁ, কাৰণ কিয়নো 28 তাৰিখে যিহেতু আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে অধিৱেশনৰ কাৰণে, আৰু তেনেস্থলত যদি বন্ধ হয়, বন্ধ হ'লে আমাৰ নগাঁও জিলাৰ 45 ছ'চাইটি আছে। সেই ছ'চাইটিসমূহৰ যিসকল ফুলবিলৰ ব্যৱসায় আছে, নগাঁও জিলাৰ সকলো প্ৰান্ততে বিয়পি আছে, তেওঁলোক আছে, তেওঁলোকৰ আহত সমস্যা হ'ব। সেই ক্ষেত্ৰত আমি মটৰ শ্ৰমিক সন্থাৰ যৌথ মঞ্চৰ লগত আমি আলোচনা কৰিলোঁ যে আপোনালোকৰ বন্ধই অন্ততঃ নগাঁৱত এই অধিৱেশনত হেঙাৰ সৃষ্টি কৰিব, আৰু বন্ধই সাধাৰণ মানুহৰ জীৱন যাত্ৰা ব্যাহত কৰে। তাৰ পাছতো তেওঁলোকৰ যিটো কল্যাণ আঁচনি যিবিলাক দাবী আছে বা চৰকাৰৰ লগত তেওঁলোকৰ সমস্যা সন্দৰ্ভত কিবা দাবী আছে, সেই দাবী পূৰণৰ কাৰণে তেওঁলোকে ধৰ্ম কৰিছে, বন্ধ ঘোষণা কৰিছে। আমি ক'বলৈ নাযাওঁ বন্ধ তেওঁলোকে ভালেই কৰিছে নে বেয়া কৰিছে, কিন্তু কথা কি নগাঁও জিলাত যদি তেওঁলোকৰ বন্ধটোৱে যথেষ্ট প্ৰভাৱ পেলাব বা আমাৰ অধিৱেশনখন ক'ৰবাত হেঙাৰ সৃষ্টি কৰিব, সেইকাৰণে তেওঁলোকৰ লগত যোগাযোগ কৰিছিলোঁ। আৰু তেওঁলোকে আমাক পোনচাতে কৈছিল আপোনালোকে আমাক এখন এপ্লিকেশ্যন কৰক আৰু আমি আপোনালোকৰ নগাঁও অন্ততঃ বন্ধটো কিছু শিথিল কৰি দিম। সেইমতে আমি তেওঁলোকক দৰখাস্ত দিওঁ। আজি সংবাদ মাধ্যমত দুয়োটা সংগঠনৰ যৌথভাৱে উদ্যোগ গ্ৰহণ কৰা হৈছিল, কিন্তু হঠাতে তেওঁলোকে কালি নিশা আমাক জনালে যে আজি গুৱাহাটীত তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্বৰ এখন সভা আছে। যতদূৰ সম্ভৱ সেই সভাত যদি ধৰ্মঘটটো উঠাই দিয়ে তেনেহ'লে নিশ্চিতভাৱে এটা ভাল কথাই হ'ব। 28 আৰু 29 তাৰিখে ধৰ্মটো উঠাই দিয়ে, চকা বন্ধ উঠাই দিয়ে। যদিও নুঠায় তথাপি তেওঁলোকৰ আমাৰ আহ্বান মৰ্মে আমি বিচাৰিছোঁ যে নগাঁও জিলাৰ যিকেইখন সমবায় আছে, সেই সমবায় যিসকল ডেলিগেট প্ৰতিনিধি আমাৰ অধিৱেশনলৈ আহিব, সেইসকল যাতে অহাত কোনো অসুবিধা নহয় সেইটো আমি তেওঁলোকক বিচাৰিছিলোঁ। আৰু তেওঁলোকেও কৈছিলে যে আপোনালোকে যিসমূহ গাড়ী লৈ পেলাই ইয়ালৈ আহিব, সেই গাড়ীৰ আৰ্চিখিনি আমাক আগতীয়াকৈ জমা দিব, আৰু আপোনালোকে বেনাৰ লৈ পেলাই আহিব, আমি কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰোঁ, আপোনালোকে ধুনীয়াকৈ অধিৱেশন কৰিব পাৰোঁ। আৰু এইটো এটা নজিৰবিহীন ঘটনা বুলি ক'ব পাৰি যে এটা সংগঠনে বন্ধ দিয়াৰ সময়তো আন এটা সংগঠনৰ যে সামাজিক কাৰ্যত তেওঁলোকে বাধা দিয়া নাই, সেইটো এটা আমি তেওঁলোকলৈ ভাল পদক্ষেপ লৈছে বুলি আমি শলাগ লৈছোঁ। যাতে আমি এতিয়া এই আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে নগাঁও জিলাৰ সমূহ ফুলবিলৰ ব্যৱসায়ীক আমি আহ্বান জনাইছোঁ, আপোনালোকে দ্বিধাহীনভাৱে অধিৱেশনলৈ আহিব পাৰিব। প্ৰতিখন ছ'চাইটিতে আপোনালোকে যি গাড়ী ব্যৱহাৰ কৰি গাড়ী RC দিব, আৰু দ্বিতীয়তে আপোনালোকে প্ৰত্যেকে বেনাৰ ব্যৱহাৰ কৰি পেলাই আহিব, কোনো অসুবিধা নহয়। আৰু কেন্দ্ৰীয় নেতৃত্ব গুৱাহাটীৰ পৰা অহাৰ ক্ষেত্ৰতো তেওঁলোকে সেই সুবিধা কৰি দিম বুলি কৈছে। গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে সকলোৱে অভিভাৱক সদৃশ মানসিকতাৰে অংশগ্ৰহণ কৰক আৰু অধিৱেশনখন সফল কৰাত সহযোগিতা কৰক।